আজি আছে লোকেল চিকেন ৰেচিপি দেখাই আছোঁ আপোনালোকক কি আইটেম লাগে বনাবৰ কাৰণে দিছোঁ আৰু মছলা ওয়াও গাইস কি মজা কালার টেস্টি Hello friend, welcome back to my YouTube channel. তো আকৌ এটা নতুন ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো মানে হল কি কথাটো মানে সদায়তো ফুৰিব নোৱাৰি ট্ৰেভেলিং কৰিব নোৱাৰি তো তাৰ কাৰণে মানে ভাবিছোঁ মই মাজে সময়ে মানে ঘৰতে কিবা কিবি বনোৱা মানে কুকিং কৰা ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। তো এইফালে আজি আছে লোকেল চিকেন ৰেচিপি দেখাই আছোঁ আপোনালোকক কি আইটেম লাগে বনাবৰ কাৰণে তো চাই থাকিব ভিডিঅ'টো আলু আৰু পিঁয়াজ আৰু ইফালে ৰচুন আৰু জলকীয়া বিলাহী আটা হৈ যাব এইখিনিতে মছলা বেছি একো নিদিওঁ নৰ্মেল জলকীয়া নহৰু আৰু আদা এইখিনিয়ে হৈ যাব কম পৰিমাণে তেল দিম এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি লোৱা হৈছে হালধি আৰু নিমখেৰে পিঁয়াজখিনি অকণমান ভালদৰে ভাজি লৈ অলপ গোল্ডেন টাইপৰ হ'ব দিম পিঁয়াজ মছলাখিনি দি দিওঁ যিখিনি বস্তু দিম মছলাখিনি ভাজি লোৱা হ'ল অকণমান টাইম ঢাকন দি দিওঁ তো গাইস এতিয়া আলুখিনি দি দিওঁ আঞ্জাত ধনিয়া দিবৰ কাৰণে ধনিয়াকৈ কাটি লওঁ নে কি ধনিয়া কাটা ধনিয়াখিনি খাই লোৱা পাছ হৈ যাব মাংসখিনি সিজাৰ পিছত লাষ্টত দি দিম ধনিয়া তো গাইস ইফালে মছলা জাতিটোত অকণমান পানী দি
ইজি গ'ল ধুনীয়া আলু চালু ইজি গ'ল তো এতিয়া ফাইনেল টাচ ধনিয়াখিনি দি দিওঁ তো গাইজ এতিয়া মাংসখিনি হৈ গ'ল এতিয়া গেছটো অফ কৰি দিওঁ ফাৰ্ষ্টতে তলত অফ কৰিব তাৰপাছত মেইন তো গাইজ বনোৱা হৈ গ'ল এতিয়া আমি এতিয়া খাব বহিছোঁ পাতত ইফালে জলকীয়া পিঁয়াজ আৰু ইফালে লেগ পিচ আচাৰ তো Fire went out, lights went down. When you feel lost in your shadow, don't feel alone. Don't scream so loud. We are living in this cruel world. Broken but strong, gotta move on. You're not a bakery of life. Equip my soul, find the real gold. I'll fulfill what I started. তো গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ লগ পাম তেতিয়া টাটা বাই বাই আৰু যদি চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিব তো আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাইছোঁ বাই বাই